আজি কাপোৰৰ কালেকশ্যন কিন্তু 300, 400, 500 তেনেকুৱা মানতে হয় কাৰণ মিছোত বহুত কম দামত চাদৰ মেখেলা পায়। আজি তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লওঁতে এই কাপোৰযোৰ আহিলে, তেতিয়াহ'লে ব'লক এযোৰে আৰম্ভ কৰোঁ। আৰু সেইটোৰ লগত গুলপীয়া এনেকৈ এপাহ এপাহ এনেকৈ গোলাপ ফুল কৰি থোৱা আছে আৰু এই চাদৰখনত সৰু সৰুকৈ ফুল আছে। ভাল, একদম বেয়া নহয় বুলি এইকাৰণে কৈছোঁ, সঁচাকৈ ভাল কাপোৰ। এযোৰ যদি যিসকলে লোৱা নাই আপোনালোকে এবাৰ লৈ চাওক আৰু খুব কম দামত মই দিম বাৰু, ইয়াত কিমান দাম আছিলে, গতিকে খুব কম দামত এযোৰ বহুত ভাল কাপোৰ বুলি কৈছোঁ। ডিজাইন ধুনীয়া, কাপোৰ ভাল, কোৱালিটি ভাল। এযোৰ মই আগতে আনিছোঁ, সেইটো কাৰণে এযোৰ ক'ব পাৰিছোঁ যে কাপোৰযোৰ ভাল ধুলি। এযোৰ ডিজাইনটো হ'ল এয়া, কালাৰটো বেলেগ আৰু ডিজাইনটো অকণমান একেই। এই গোলাপ ফুল আছে, ইয়াতো গোলাপ, অকণমান ডিজাইনটো বেলেগ কৰি দিছে। এনেকৈ সেউজীয়া পাতফুলে পাতৰ ডিজাইন আছে আৰু মাজত গোলাপ ফুল পাহ আছে, তেনেকুৱা আছে। কিন্তু মই এযোৰ কাপোৰ এইযোৰৰ লগত একেই হ'ব বুলি ভবা নাছিলোঁ, সেইটো কাৰণে কিন্তু দেখুৱাইছে যেনেকুৱা বাৰু তেনেকুৱাই দিছে। এযোৰ এতিয়া চক মায়েতো পিন্ধি আছে, এযোৰ কাপোৰ বহুতবাৰ পিন্ধিছে। এযোৰ মই আগতে দেখাইছোঁ, এযোৰৰ দাম 700 মান আছিলে দেই এযোৰৰ, আৰু এইযোৰ লৈছে 489। এযোৰত লৈছে 489 আৰু এযোৰত লৈছিলে 700 নমা। গতিকে চব কাপোৰ দুইযোৰে ভাল, এযোৰো ভাল, এযোৰো ভাল। এযোৰৰ দামটো অকণমান কম আৰু এযোৰ বেছি, কিন্তু মেখেলাৰ ডিজাইনটো হ'ব এনেকুৱা। বগা ৰঙৰ কাপোৰৰ প্ৰতি মোৰ দুৰ্বলতা অলপ বেছি। কাপোৰযোৰ ভাল লাগিছে, এযোৰো লিংক দিম, সেইযোৰো লিংক দিম। আপোনালোকৰ যোনযোৰ মন যায় সেইযোৰ কাপোৰ লওক, যে বৰ বিশেষ দাম নহয়। 489ত এযোৰ কাপোৰ লৈছোঁ, গতিকে যদি ইচ্ছা হয় আপোনালোকে ল'ব পাৰে। একদম মেখেলাখন জোখৰ হয়, এয়া সম্পূৰ্ণ দেখুৱাই দিছোঁ। তাৰপাছত আৰু কাপোৰযোৰ হ'ব AC কটন দেই। AC কটন যদিও মানে ভাল হয় আৰু ভাল যিটো AC কটন তেনেকুৱা হয়। তাৰপাছত এইটো হ'ল ব্লাউজৰ পিচটো, আৰু ব্লাউজৰ পিছত এনেকৈ এটা স্লিপছত পটি দি থোৱা আছে। হাতত লগাই লওঁ বুলি ক'লেও ল'ব পাৰে, নলগালেও বেলেগ এটা ব্লাউজৰ লগত পিন্ধিলেও কিন্তু বেয়া নালাগিব, মোৰ মতে ভালেই লাগিব। বগা ব্লাউজৰ লগতো পিন্ধিব পাৰে, গুলপীয়াৰ লগতো পাৰে, সেউজীয়াৰ লগতো পাৰে, কাৰণ কালাৰ কেইবাটাও আছে, নীলাৰ লগতো পাৰে। বেয়া লগা নাই, ভাল লাগিছে। যদি ইচ্ছা হয় আপোনালোকে ল'ব। এতিয়া চাওঁ আহক এখন মেখেলা, আৰু মেখেলাখনো পটককৈ দেখুৱাই লৈছোঁ। আৰু মই কেতিয়াবাই আনিলোঁ, দেখুওৱা হোৱা নাছিলে, সেইটো কাৰণে আপোনালোকক দেখুৱাই দিছোঁ। ভাল লাগে, ৰঙাও কিছুমান পায় বা ব্লেকতো পায়। কালাৰটো হ'ব পুৰা ৰেড আৰু খাদী কটন হয়, কেঁচা সূতাৰে বগা আৰু ৰঙা এনেকৈ দহি গুঠি দিছে। আৰু এইখন চাদৰ শাৰী, মানে মই শাৰী হিচাপে পিন্ধিবলৈ অনা নাই, এইখন আনিছোঁ চাদৰ মেখেলা বনাবলৈ। কাৰণ এতিয়া পূজা আহি আছে, পূজালৈ ভাবিছোঁ এইখন মই ফেব্ৰিক কৰিম খুব ধুনীয়াকৈ। আৰু এইখন এতিয়া লোৱা মোৰ শাৰী নহয়, মই যোৱা বছৰে ল'লোঁ, কিন্তু বনোৱা নাছিলোঁ। এইবাৰ ভাবিছোঁ মই এখন ডিজাইনটো বনাম, আৰু যদি আপোনালোকেও ইচ্ছা কৰে মই লিংকটো দি থ'ম, আপোনালোকে ল'ব পাৰে। আৰু পূজালৈ আপোনালোকে যদি ফেব্ৰিক কৰিব জানে, নিজেই ডিজাইন কৰি খুব ধুনীয়াকৈ এযোৰ কাপোৰ পূজাত আপোনালোকে পিন্ধি যাব পাৰে। আৰু কোনোবাই ল'লে ল'ব পাৰে। আপোনালোকে বাৰু কি বুলি ভাবিছে? শাৰীয়ে হয় বাৰু, শাৰী বুলিয়ে ভাবিব। শাৰীৰ নিচিনা লাগিছে বা শাৰীয়ে হয় এইখন। মইহে একদম চাদৰ মেখেলা কৰি দিলোঁ, শাৰী পিন্ধিব নোৱাৰোঁ, মানে শাৰী পকাই পকাই খোজ দি থকালে মোৰ কাৰণে অলপ টান। আৰু চাদৰ মেখেলা আৰু কালাৰটো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কওক। চাই লওক প্ৰথমতে, তাৰপাছত ক'ম বাৰু। এয়া দেখিছে, একদম পূৰা জিলজিলীয়া পটিটো এনেকুৱা ধৰণৰ, এয়া ধৰিব পাৰিছে, এনেকুৱা পটি আহিছিলোঁ মিছোৰ পৰা। এযোৰ কাপোৰ মিছোৰ পৰা অনা, কিন্তু এটা কথা, এয়া দহিটো এনেকৈ গুঠিছোঁ আৰু খুব ধুনীয়াকৈ মিলাই দিছে দেই, স্কাই ব্লু আৰু বগা। মেখেলাখনৰ তলৰ ডিজাইনটো হ'ব এনেকুৱা, ব্লুৱে হয় কালাৰটো, আৰু ডিজাইনটো অকণমান নেটৰ টাইপ আছে, ধৰা আছে এনেকৈ বগা বগাকৈ পাথৰ দি থোৱা আছে। আৰু এখন যদি জিলজিলীয়া, মেখেলাখনটো জিলজিলিয়াই হ'ব, কিন্তু তাৰ মাজত মই চিলাই দিছোঁ এনেকৈ কটনৰ। এইটো কাপোৰ, এইটো কটনৰ কাপোৰটো ধুনীয়াকৈ যিগৰাকীয়ে চিলাই তেওঁ লগাই দিছে, গতিকে মেখেলাখন জিলিকি নাযায়। খুবেই এখন ধুনীয়া মেখেলা হয়। আৰু এতিয়া আহোঁ ইয়াৰ আচল কথালৈ। এযোৰ চাদৰ মেখেলা কিমান ধুনীয়া লাগে, পিন্ধিবলৈও ছফ্ট আৰু বেয়া নালাগে, ভাল লাগে, কালাৰটোও খুব ধুনীয়া লাগে। আৰু এতিয়া কওঁ মই, এযোৰ চাদৰ মেখেলা নহয়, এখন শাৰীৰ পৰা এযোৰ চাদৰ মেখেলা বনাইছোঁ। আৰু চাদৰ মেখেলাযোৰ চাওক, আপোনালোকে বাৰু ধৰিব জানো পাৰিছে? নিশ্চয় পৰা নাই চাগে। কিমান ধুনীয়াকৈ দহি চহি গাঁঠি একেবাৰে ধুনীয়া কৰি দিছে। ব্লাউজটো চিলাবলৈ দি থৈছোঁ, যেতিয়া ব্লাউজটো চিলাই পেলাই হ'ব
এযোৰ কাপোৰো আপোনালোকে ল'ব পাৰে। এই কাপোৰযোৰ মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ, কিন্তু খুব ভাল এযোৰ কাপোৰ হয়। নীলা যিটো কালাৰ, নীলা মানে সূতা নহয় বাৰু, এইবোৰ নীলাৰে এনেকৈ এয়া ফুল কৰি থোৱা আছে আৰু পটিটো হ'ব এনেকুৱা। আৰু গোটেই চাদৰখনৰ গাটোত আছে সৰু সৰুকৈ নীলাৰে গোটা কৰি থোৱা আছে। আৰু এই কাপোৰযোৰ মাত্ৰ 400ত লৈছিলোঁ, মাত্ৰ 400 সিমানটো মানত লৈছিলোঁ। কাপোৰযোৰ কিন্তু খুবেই ভাল লাগে, মানে ধৰক পিন্ধি ভাল লাগে, ঘৰত সকাম নিকাম হ'লে পিন্ধিবলৈও ভাল। কাৰণ মিছত 400তে ঘৰত পিন্ধিবলৈ, সাধাৰণভাৱে ঘৰত কিবা এটা কৰিবলৈ এনেকৈ বহুত কাপোৰ পায়, বা 300তো পায়। যদি আপোনালোকে নাপায় মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু মই যেতিয়া ব্লগবোৰ দিম, ব্লগ বুলি আপোনালোকে নোচোৱাকৈ নাথাকিব, কেতিয়াবা তাৰ মাজতো মই কিছুমান চাদৰ মেখেলা দেখাব পাৰোঁ। গতিকে এযোৰ কাপোৰো আপোনালোকে ল'ব পাৰে, এযোৰ খুব ধুনীয়া কাপোৰ হয়। ইয়াৰ লগত মই মেখেলাখন দেখুৱাইছোঁ, যেনে যথেষ্ট ফুল আছে। মাত্ৰ 400ত পাইছোঁ বুলি ক'লে এযোৰ কাপোৰ কোনেও বিশ্বাস নকৰিব, আৰু ইমানটো ওপৰলৈকে ফুল আছে। কাপোৰযোৰ খুব ভাল। এইযোৰ বহুত দিন হ'ল লোৱা, কিন্তু দিন হ'ল দেই। এইযোৰ আগতে মই দেখুৱাইছোঁ, কাপোৰযোৰ কিন্তু খুব ভাল লাগে। এইটো হয় পটিটো এনেকৈ লগাই থোৱা আছে, আৰু গোটেই কাপোৰযোৰত এনেকৈ এটা এটা গোটা বাছি থোৱা আছে। তাৰপাছত ডিজাইনটো এইটো এনেকৈ বগাৰে, মানে এইটো সূতাহে দেই, সূতাৰে এনেকৈ বগাকৈ খুব ডাঙৰ ডাঙৰ শকতকৈ দহিবোৰ গাঁঠি থোৱা আছে। এইযোৰ কাপোৰো বেয়া নালাগে, কাপোৰ ভাল, কোৱালিটি ভাল, আৰু চুপাৰ কটন কাপোৰ হয়, আৰু কালাৰটো খুব ধুনীয়া লাগে বিশেষকৈ। আৰু ডিজাইনবিলাক অকল বগাৰে কৰি থোৱা আছে। মেখেলাখন চাওঁ আহক। মেখেলাখনো এয়া একদম জোখৰ। প্ৰথম যেতিয়া মানে মই মিছো হল কৰিছিলোঁ তেতিয়া লৈছিলোঁ। মিছো হল বুলি ক'বলৈ গ'লে কমেও 4 বছৰমান হ'ল দেই, 1 বছৰ 2 বছৰ নহয়, 4 বছৰ হ'ল ইউটিউবত কাম কৰা, কিন্তু ছাকচেছে হ'ব পৰা নাই। ছাকচেছ হ'ব পৰা নাই মানে মোৰ ভিডিঅ' দিয়াবিলাক ইমান ৰেগুলাৰ নহয়, সেইটো কাৰণে। বাৰু যি কি নহওক, আপোনালোকে কাপোৰবোৰ, মোৰ কাপোৰ বিশেষকৈ পচন্দ কৰে আৰু বহুতে লয়, তাৰ কাৰণে মোক খুব ভাল লাগে। মোক যে আপোনালোকে ইমান বিশ্বাস কৰে, সেইকাৰণে মই আগতে লোৱা কিছুমান কাপোৰো আপোনালোকক দেখাওঁ, যাতে আপোনালোকে কাপোৰযোৰ এতিয়া যদি মিছোত ওলায়, বা মই মিছো স্ক্ৰল কৰি থাকোঁতে যদি পাই যাওঁ, তেতিয়া আপোনালোকৰ কাৰণে কাপোৰবোৰ লৈ আহোঁ কৰোঁ, যাতে আপোনালোকেও লওক ভাল কাপোৰ এযোৰ, আৰু খুব কম দামত ঘৰত পিন্ধিবলৈ। বিশেষকৈ মিছো কাপোৰবোৰ ঘৰত পিন্ধিবলৈ আমাক খুব ভাল লাগে। ইফাল সিফাল কৰোঁ বুলি ক'লেও কাপোৰ এযোৰ কিন্তু পায়, আৰু বহুতে মিছোৰ পৰা নলয়, বহুতে লয়। এতিয়া কিন্তু বহুতে ল'বলৈ লৈছে, কাৰণ এতিয়া মিছোত একদম পুৰা ধামাকা ভাল কালেকশ্যন এতিয়া মিছোত আনিছে, আৰু বিশেষকৈ বোৱা কাপোৰবোৰ আনিছে। বোৱা কাপোৰবোৰ ইমান ধুনীয়া ধুনীয়া আনিছে, সেইটো কাৰণে ভাল লাগে। আৰু পূজাৰ আগত মই নিশ্চয় আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিম। তাৰপাছত চাওঁ আহক, এইযোৰ কাপোৰ বোৱা হয়, আৰু খুবেই ভাল হয় কাপোৰযোৰ, বেয়া বুলি মই ক'বলৈ নাযাওঁ। খালি এটাতেই মোৰ বেয়া লাগে, কাপোৰযোৰ লোৱাৰ পৰা চিলাই পেলাই কিন্তু মই ভালদৰে পিন্ধা নাই দেই। কাৰণ মানে চাদৰখনৰ বেক চাইডটোত যে যথেষ্ট ফুল আছে, ফুলবোৰ গোটেই সূতাবোৰ ওলোৱা, সেইকাৰণে এই কাপোৰযোৰ বেয়া লাগে। এনেই ভালেই লাগে বাৰু বোৱা কাপোৰ, আৰু মেখেলাখনো যথেষ্ট ওপৰলৈকে ফুল আছে, আৰু বেক চাইডটোত সেয়া পাতলিটো লগাই থৈছোঁ যদিও যথেষ্ট মানে সূতাবোৰ ওলোৱা, সেইটোৱে বেয়া লাগে। এনেই কাপোৰযোৰ কিন্তু ভাল হয়। আৰু এটা কওঁ এইখিনিতে কথা, যদি গোটেইখিনি কাপোৰ আপোনালোকক ভাল লাগিলে লিংকবিলাক চাব, ডেছক্ৰিপশ্যন চেক কৰিব, তাত পাব, আৰু কিছুমান হয়তো নাপাবও পাৰে, কাৰণ